নমস্কাৰ আপোনালোক সকলোকে জুনমণি ব্লগৰ আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুদিন বিৰতিৰ পাছত পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কতোতো বহুদিন যোৱাও হোৱা নাই আৰু ধৰক ভিডিঅ' বনাব পৰা নাই, সেইকাৰণে ব্যস্ততাৰ কাৰণে। তথাপিও আজি জানে দেওবাৰ যিহেতু, সেইকাৰণে অকণমান সময় উলিয়াই ৰাতিপুৱাতো বৰষুণ ক'তো যাবলৈ পৰাই নাই, যদিও প্লেনিং কৰিছিলোঁ যাবলৈ, কিন্তু বৰষুণৰ কাৰণে যাব নোৱাৰিলোঁ। তথাপিও এতিয়া সময় হৈছে আপোনাৰ 5:30, গতিকে ভাবিলোঁ অকণমান ফুৰিও আহোঁ, মনটো ভাল লাগিব, আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিম। গতিকে আজি কিন্তু মোৰ লগত এটা স্পেচিয়েল মানুহ আছে। কোন যাব মোৰ লগত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আবেলি সময়খিনিনো কেনেকৈ পাৰ কৰোঁ আপোনালোককো জনাওঁ, গতিকে ভিডিঅ'টো চাই থাকিব। এতিয়া গৈ আছোঁ আমি, ক'ত যাম কিন্তু এতিয়ালৈকে ঠিক হোৱা নাই দেই, কোনো ঠিক হোৱা নাই, কিন্তু ঘৰৰ পৰা জাষ্ট ওলাই আহিছোঁ। অকলে যাব নোৱাৰোঁ, গতিকে স্কুটিও চলাব নোৱাৰোঁ, সেইকাৰণে মোৰ লগত এজন মানুহ নহ'লে মই ক'তো যাবই নোৱাৰোঁ। কিন্তু এতিয়া আহি আছোঁ বাৰু, কিন্তু কথা হ'ল কি যে এইখিনি সময় আহি ৰাস্তাটো বেয়া হয়, ইমান গাড়ী দিগদাৰ হয়। তথাপিও বাৰু বলকচোন। আমি এতিয়া আহি পাই গ'লোহি। আমি আহি থাকোঁতে ভাবি ল'লোঁ যে মন্দিৰ এবাৰলৈকে যাওঁ, যিহেতু এইখিনি সময় ভালো লাগে আহি পেলাই গধূলি সময়খিনিত। গতিকে এতিয়া আমি আহি পালোঁহি নতুনকৈ য'ত হাতীগড় আছে, নিৰ্মাণ কৰা হৈছে বাবা ৰামদেৱ মন্দিৰ। গতিকে আমি এতিয়া মন্দিৰত আহি পাইছোঁহি আৰু আপোনালোককো ভিডিঅ'টো যিমানখিনি পাৰোঁ দেখাম, ভিডিঅ'ত চেষ্টা কৰিম। গতিকে বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া আহি পালোঁহি, আমি বাইকখন থলোঁ, থৈ পেলাই এতিয়া আমি সোমাই আহিছোঁ আৰু দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ।
আমি এতিয়া বৰ্তমান আছোঁ বাবা ৰামদেৱ মন্দিৰত। গতিকে আপোনালোকক দেখালোৱে যিমানখিনি পাৰোঁ, তাত যিখিনি প্ৰাৰ্থনা কৰিছিলে সেইখিনি সকলো দেখালোৱে। আজি মই যিহেতু কৈছোঁ আপোনালোকক যে মোৰ লগত এজন বিশেষ মানুহ থাকিব, কিন্তু সেই বিশেষ মানুহজননো কোন আপোনালোকৰ লগতো চিনাকি কৰি দিওঁ, নহয় জানো? গতিকে বলক যাৰ কাৰণে এই সময়খিনি মই পালোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ পালোঁ। গতিকে মানুহজননো কোন, মোৰ লগত আজি কোন আছে সেইটোকে দেখাওঁ। তেওঁক মানে কি, তেওঁক আচলতে মই আজি ধন্যবাদ দিব লাগিব, কাৰণ তেওঁৰ কাৰণে মই এইখিনি সময় পালোঁ বুলি ভাবিব লাগিব। গতিকে এইজন হৈছে মোৰ হ'বলগা মিষ্টাৰ। গতিকে তেওঁ আজি ৰাতিপুৱা বহুত বৰষুণৰ ফলত মানে মোক লগ কৰিবলৈ বুলি আহিছে। তেওঁ মানে ভাবিছিল যে বহুতো ফুৰিবলৈও অহা নাই, গতিকে বহুত ব্যস্ততাৰ মাজত আজি তেওঁ মোক লগ কৰিবলৈ আহিলে। আৰু তেওঁ শেষত মানে আমি সিদ্ধান্ত এটা ল'লোঁ যে অকণ ফুৰি আহোঁ, ৰাতিপুৱা আহিম বুলি আহিবই পৰা নাই ন। গতিকে তুমি কি ক'বা, মানে কেনেকুৱা লাগিলে আহিছে? ভাল লাগিলে জেগাটো, অহা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। আহিমগৈ সময় ওলালে, বৰষুণ বতৰ তাতে। গতিকে তেওঁক বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা, যিহেতু তুমি মোক এইখিনি সময় দিলা ইমান ব্যস্ততাৰ মাজতো। সেইকাৰণে কি বুলি ক'ম, বহুত বহুত ধন্যবাদ। এইটো আগলৈও তোমাৰ এনেকৈ লগ পাম, নাহিব চাগে মোৰ কাৰণে নিশ্চয়। বলক আৰু আজিৰ ভিডিঅ'ত আৰু কিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰোঁ। গতিকে মোৰ লগত আজি বিশেষ মানুহজন তেওঁৱে আছিলে, গতিকে সেইকাৰণে এইখিনি সময় পালোঁ। বলক এতিয়া আৰু কি কৰোঁ, ক'ত যাওঁ চাই থাকোঁ। ভিডিঅ'টো ইমানখিনিয়ে ভিডিঅ' নহয়, আচলতে বাবা ৰামদেৱ মন্দিৰৰ যিটো কেম্পাছ দেখাবলৈ আহিছিলোঁ, সকলোখিনি দেখালে, আপোনালোকে দেখিবলৈ পালে। যিমানখিনি দেখাবলৈ চেষ্টা কৰিছিলোঁ দেখালোৱে। তুমি কি ক'বা, কিবা ক'বা? তুমি কেনেকুৱা লাগিলে চাই? এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবে, আৰু এইটো মন্দিৰলৈ আহি ভাল লাগিলে। আকৌ নেক্সট টাইম আমি আকৌ নতুন শ্ব'ত গৈ আছোঁ, আকৌ নতুন ভিডিঅ' এটা আকৌ আপোনালোকৰ ওচৰলৈ দি আছোঁ। চবে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট দিব। এনেকৈ নতুন নতুন ভিডিঅ' আপোনালোকক দি থাকিম, চেষ্টা কৰিম। যিহেতু মই অকলে আহিব নোৱাৰেও, আছোঁ মই আছোঁ। তুমি যিহেতু কামৰ পৰা ইমান ছুটি নাপায় তেওঁ যিহেতু, গতিকে সময়সূচা মিলাই এনেকৈ আৰু কেতিয়াবা মই অকলেও দিম বা তেওঁ থাকিব, তেওঁলোকে পৰাপক্ষত আহিব চেষ্টা কৰিম। ইমানখিনি আছিলে, এতিয়া আৰু কি পাৰোঁ দেখাবলৈ চেষ্টা কৰোঁ আৰু। আজি ভিডিঅ'টো আছিল ইমানখিনিয়ে। আপোনালোকে কেনে পালে ভিডিঅ'টো চাই জনাব, লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন এটি ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ আহোঁ, বাই বাই, থেংক ইউ।